हेलो फ्रेंड्स मैं बर्षा आपलोक सकलोके मोर चैनल बर्षा कलिताले प्रथमते स्वागतम जानाइছো एटु हल भाइटी मोर আজি আমি গৈ আছো বৰ্তমান গণেশ পূজাৰ ভাসানিলে মানে উলাওতে ইভিনিং হৈ গল কাৰণ কি ভাসানি ইভিনিংয়ে দি আছে আৰু আপোনালোককো গৈ পাই পেলে আমাৰ নাচা ভিডিও চাব নাচা আমি নাচিবও পাৰো অলপমান নাচি দেখুৱাম আজি ভাসানি তো আপোনালোকে আমাৰ ভিডিওটো স্কিপ নকৰি প্লিজ সম্পূৰ্ণভাৱে চাব আৰু একদম এক্সট্ৰিমলি সৰি সকলোৱে কমেন্টত লিখি আছে আমাৰ সাউন্ড কোৱালিটি বহুত বেয়া উপায় নাই আমাৰ মাইক নাই তো হেতু কাৰণে লাহেলাকে হ'বগে লাহেলাকে হ'বগে তথাপিও আমাৰ ভিডিওটো স্কিপ নকৰি চাই থাকক নাচিবই নাপালো হেল্ল' ফ্ৰেণ্ডছ আজি আমাৰ ব্লগটো মানে অলপমান খেলিমেলি হৈ গ'ল আমি দশমী পূজা দেখুৱাম বুলি কৈছিলোঁ কিন্তু কোনো দশমী হোৱাই নাই সেইকাৰণে আমি এতিয়া ঘূৰি যিহেতু ভাইটি কালি যাবগৈ সেইকাৰণে আমাৰ মুখেখনে দেখাব নাই উপায় নাই এতিয়া আমি আহিলোঁ সেইকাৰণে ভাইটি কালি ট্ৰিট দিওঁ বুলি ভাবিছোঁ তো আমি ঘূৰি ৰেষ্টুৰেণ্ট বিচাৰি আমি চামাৰো আহি পাই গ'লোঁ তো এতিয়া চাগে দেখাই পোৱা নাই বহুত আন্ধাৰ লাগিছে নাই এতিয়া আন্ধাৰটো হৈছে পিছত ভিডিঅ'টোতে ভালদৰে দেখাই চামাৰত গৈ পেলাই আমি কি খাওঁ আজি দেখুৱাইছোঁ তাকে দেখোঁ এয়া চামাৰো আমি পাই গ'লোঁ কাৰণ কি বহুত জেগা বিচাৰিলোঁ কিন্তু ক'তোতে একো খাবলৈ মানে বিচাৰি নাপালোঁ আৰু যিহেতু ভাইটি কাইলৈ যাবগৈ চ' আমি আহি গ'লোঁ আজি চামাৰো ভাইটি নকবা মোৰ নামটো কৈ দিয়া মাছুম নামটোৱে মাছুম কিন্তু ল'ৰাটো হয় শাটা আমি আহি গ'লোঁ চামাৰো এতিয়া উঠাই দিয়া আমাৰ মুখখন উঠাই দিছোঁ এয়া তোৰ মুখখন মোৰ মুখখন হ'লে নেদেখাও হ'লে তোৰ নিজৰ মুখখনে দেখাই থাক দিয়া হেল্ল' বহুত বেয়া দেখি আছে কিন্তু উপায় নাই আমি এনেকৈ আহি গ'লোঁ এনে যেন বৰ ধুনীয়া এনেকৈ গৈছোঁ মানে এইয়া চামাৰো হোটেল ধাবা চামাৰো ভাইটিৰ ফূৰ্তি ফ্ৰীতে খাব পাব যে মোৰ পৰা এনেকুৱা নহয় দেই আৰু তই উঠি থাকিবি মানে মোক নুঠাও দিয়া মই উঠাইছোঁ দিয়া ভাল দেখাকে উঠাবি বেয়া দেখিলে ভিডিঅ'টো মই স্কিপ কৰি কাটি দিম মানে ট্ৰিম কৰি দিম মোক ভাইবা এটাই ড্ৰেছ বুলি এটা ড্ৰেছে পিন্ধি ঘূৰি থাকোঁ কাপোৰ নাই ছোৱালীজনীৰ মানে এয়া চাওক চামাৰোৰ আমি ভিউটো অলপ দেখুৱাই আছোঁ এতিয়া মই একচুৱেলি বহুত দিনৰ পাছত চামাৰো আহিছোঁ লাষ্ট 3 ইয়াৰ্ছমান আগতে আহিছিলোঁ চাগে আজি 3 ইয়াৰ্ছমান পাছত আহি আছোঁ ইমান ধুনীয়া বনাই দিছে লাইটিংটো ইমান ভাল লাগিছে মই একো লাইট চাইট জ্বলোৱা নাই ডাইৰেক্ট দেখাই আছোঁ সেইটো ভাইটি খপংকৈ গৈ আছে দেখাই নাপায় মুখখন এতিয়া দেখি গ'ল কেনেকুৱা লাগিছে ভাল লাগিছে একদম বান্দৰ নিচিনা লাগিছে একো ভাল লগা নাই আমি আহি পাই গ'লোঁ চামাৰো আহি পেলাই এতিয়া আমি সোমালোঁ নেদেখাওঁ যা চব কিমান দেখাই থাকিম তোকে মোৰ ব্লগত দেখি থাকে মোক নেদেখে মোৰ ব্লগত নাজানো কিন্তু ভিতৰত সোমাই আহি পাই গ'লোঁ কি কেবিন হয় মানে ৰেষ্টুৰেণ্টতে আমি সোমাইছোঁ আমি কেবিন ল'লে কাৰণ কি আমি দুটা অকলে আহিছোঁ কি আৰু কেবিন চেবিন ল'ম অকলে আহিছোঁ মানে এই ৰাতিখন অকলে আহিছোঁ বহুত খাতৰনাক মানুহ আপোনালোকে আমাক সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব দিলে চবে পঢ়িব পাৰে আমি এনেই ভিডিঅ' কৰি আছোঁ আমাক সুধিব নালাগে আমাৰ একো নাই এতিয়া আমি ফটো এখনমান উঠিম সেইকাৰণে ফটো উঠিম আৰু মোৰ অৱস্থাটো বহুতে বেয়া যেনেকৈ তেনেকৈ লৈ আছে নিজে ষ্টাইল মাৰি আহিছে আৰু মই ষ্টাইল কৰা নাই ধুনীয়া লাগিছে ন হ'ব আমি এতিয়া ফটো উঠি লওঁ এতিয়া বাজনীয়ে চুলি মেলি লৈছে ভাবিছে এতিয়া ধুনীয়া লাগিব ধুনীয়া লাগিছে বাৰু ধুনীয়া নাই লাগিছে লাইটটো পিনে মাৰিছোঁ ওপৰত থাকে দেখাটো পোৱা নাই ইমান আজি বহুত বগা লাগিছে দেই এনেই মানে মই ক'লাটো সেইটো বুজাইছোঁ এনেও ক'লাই তেতিয়াৰ পৰা মানে ৰোল বিচাৰি মানে কি কয় অৰ্ডাৰ কৰিব পৰা নাছিলোঁ দেখাই দিয়াখন এয়া আমাৰ কফি কাপকেইটা দি গ'ল এতিয়া কিন্তু কফি দিয়া নাই আমি ৰখি আছোঁ কফি কেতিয়া আহিব আৰু লগত আমি কি অৰ্ডাৰ কৰিছোঁ মই পাহৰি দিম কি কৰিছোঁ আমি অৰ্ডাৰ কৰিছোঁ ভেজ চাও আৰু চিকেন ৰোল এয়া উঠালে আমাৰ ককা শুয়ে গৈছিল মাজতে এয়া বাজনী ঢালি আছে কফি দি লৈছোঁ কমে পৰি গ'ল বোলে মই কালি খাই পৰিলোঁ চাওক মোৰ তাত দি আছে দেখাই পোৱা নাই কিন্তু ভিডিঅ'টোত একো সাউন্ড কোৱালিটিটো বেয়াই কেমেৰা কোৱালিটিও বেয়া চ'
ইমান জোৰছে চাউণ্ড আহি আছে ভালদৰে ক'ব পৰা নাই এনেও চাউণ্ড কোৱালিটি বেয়া ভাবি আছোঁ এটা মাইক লৈ লওঁ কিন্তু পইচা নাই হাতত যেতিয়া পইচাটো আহিব তেতিয়া লওঁ মানে ইনডাইৰেক্টলি কৈছে আমি বহুত দুখীয়া আমাৰ সাবস্ক্ৰাইবাৰ্ছ বঢ়াওক ভিউজ বঢ়াওক লাইকছ তেতিয়াহে আমি মাইক লওঁ বঢ়াওক যাতে আমাৰ মনিটাইজেশ্যন আৰু মানে আচলতে এতিয়া মনিটাইজেশ্যন হয় সোনকালে পইচাটো পালে আমি বস্তুবোৰ সোনকালে কিনিব পাম হয় নাই এতিয়া মাইক কিনিম তাৰপিছত ড্ৰোন কিনিম বেছি মুখ মেলি আছে কুৱাৰি ফাটি যাব পিছত বৰ দুখে লাগি যায় হ'ব বাৰু আমি যদি চব ইউটিউবাৰে প্ৰথমতে ৰখি আছিল চ' আমিও ৰখিব লাগিব এতিয়া আমি খাব লৈছোঁ কফি য'ত জেগাডোখৰ নাম পাহৰি গ'লো চামাৰো কফিটো একদম মিঠা নাই তুমি মোৰ চেনি লৈ এটাই চুগাৰ পেকেট দিছিলে আমি অসমীয়া মানুহ সেইকাৰণে চেনি বুলি কৈছোঁ চুগাৰ বুলি নকওঁ আৰু একদম আধা ভিডিঅ'ত ইংলিছ ইউজ কৰি লৈছে এতিয়া কৈছে আমি একদম মজা লাগিছে আপোনালোকে আহিব চামাৰত কফি খাবলৈ আৰু আমি বেলেগ বস্তু অৰ্ডাৰ দিছোঁ আহি আছে লাহে লাহে খাই আছে ইমান ক্লাছত বোলে কফি চফি শেষ চব শেষ আমি ঘৰত যাম চাব একদম ফটোৱা লাগিছে ভাল লাগিছে কেতিয়া লাগিছে মোকতো আৰু মজা লাগিছে চাব একদম হিৰো চাউথ ইণ্ডিয়ান হিৰো নিচিনা লাগিছে চাব আমাৰ চাউথ ইণ্ডিয়ান তামিল হিৰোইন এইজনী নহয় এই যে খাতৰকে খেলাই ভাল লাগিছে দিয়ক আপোনালোকে আমি খাই লওঁ তাৰপিছত আপোনালোকে আমি খানালৈ ৰখি আছোঁ খাই নাই এতিয়া ৰাতি হৈ গ'ল কফি খাই ঠাণ্ডা হৈ গ'ল কফি চফি লাহে লাহে কথা কৈছোঁ আমাৰ চাউণ্ড কোৱালিটি বেয়া বুলি নক'ব ইয়াত বহুত মানুহ আছে আমাৰ লাজ লাগে লাজ নালাগে লাগে অলপ বেলেগে ভাবিছে ইহঁত দুটা আহি পেলাই ইয়াত কি কৰি আছে সেইকাৰণে আমি লাজতে মানে বহুত লাহে লাহে ধিমি আৱাজ মে বাট কৰিছোঁ আৰু যদি আপোনালোকে এনেকৈ সদায় কমেণ্টত দি থাকে চাউণ্ড কোৱালিটি বেয়া আমাৰ তেতিয়া আমি দুখ লাগে নাই মই কমেণ্টে অফ কৰি দিম তেতিয়া আপোনালোকে কমেণ্টেই দিব নোৱাৰিব ক'ত ক'ব পাৰিব নাই আমি মাইক এটা কিনিম এয়া চাওক আমাৰ এয়া আহি গ'ল ডিছখন আহি গ'ল এয়া ডিছ আহি গ'ল দেখাব পৰা নাই এয়া কিবা আছে এই চাওক কেটচাপ আছে আৰু কেটচাপ আগতে দিছে ফৰ্ক দিছে কাটা চামুচ অসমীয়া মানুহ যে খাটি অসমীয়া সেইকাৰণে খাটি অসমীয়া কিন্তু আজিকালি অসমীয়াত ক'লেও কিছুমানে প্ৰব্লেম দেখুৱাই ক'লেও প্ৰব্লেম দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই হেৰি কৰিছে না ক্লাছ 5লৈকে হেৰি কৰিছে না অসমীয়া কৈছে সেইকাৰণে অসমীয়া ক'ব লাগিব আমি ভাল কথা কওঁ থেংক ইউ খানা আহিলে দেখুৱাই আছোঁ চাওক বড়াৱালা চিকেন ৰোল আমি অৰ্ডাৰ কৰিছোঁ দুটাই খাব নোৱাৰিম আচলতে আমি চিকেন নাখাওঁ আমি চিকেন নাখাওঁ আজি ইউটিউবৰ কাৰণে খাব লগা চিকেন ৰোল অৰ্ডাৰ কৰিছোঁ আমাৰ ভইচটো শুনি আছে নাই ইমান ওচৰত আহি কৈ আছোঁ ভাই নুশুনিলে বৰ দিগদাৰ হ'ব ভাল কমেণ্ট দিব প্লিজ ভাল কমেণ্ট দিব অলপমান মৰম দিব বহুতেতো আমাৰ ভিডিঅ'ই নাচায় অলপমান চাবচোন আমি এতিয়া ৰোল খাওঁ ৰোল খোৱাটো ৰোল আৰু চাওঁ নতুন প্ৰজন্মক আপোনালোকে উৎসাহ দিব লাগে আৰু আপোনালোকে উৎসাহ দিয়া নাই সেইকাৰণে চাওক ৰোলটো কিমান ধুনীয়াকৈ মই এনেও কাটি দিম তাক আমাৰ খানা আহি গ'ল আৰু এতিয়া আমি খোৱা ষ্টাৰ্ট কৰিম আৰু ভালকৈ এটা ফিল লাইট কৰি দেচোন দেখাই নাপায় নহ'লে এতিয়া চাওঁ এয়া কেটচাপ আমি এতিয়া খাম মানে বেছি পইচা নাই কাৰণে ইমানখিনি অৰ্ডাৰ কৰিছোঁ মানে ইয়াত অহাৰ কোনো প্লেন নাছিলে আহি গ'লোঁ আৰু ছাডেনলি মানে আমি কিবা বিসৰ্জনলৈ যোৱা কথা আছিল সেইটো ৰোলটো এইটো কি ৰোল বা চিকেন ৰোল তুমি খাবা জানো আমি কেটচাপ দিয়ে আছোঁ অকণি পেকেট দিয়ে মানে একদম ঠগাই ডাঙৰ বাউল এটাত দিব লাগে কেটচাপ মই কেটচাপটো বহুত ভাল পাওঁ আৰুতো চিলি চচটোতো দিয়াই নাই চাওঁ আছে নাই চব টমেটো কেটচাপে দিয়া আছে এতিয়া যদি নুডলছৰ লগত যদি চিলি চচ নাথাকে খাই ভাল লাগে উপায় নাই ভিডিঅ'ৰ কাৰণে ক'ম মজা লাগিছে খাই বিৰাট ভাল লাগিছে ভিডিঅ'ৰ কাৰণে কৈছে ভাল লগা নাই মোৰতো একদম ভাল লাগে একচুৱেলি মই ইয়াতকৈ বহুত বেছি ভাল বনাওঁ খাব আহিব বহুত মজা বনাই চ' আমি খাই লৈ পেলাই আপোনালোকক লগ পাই আছোঁ ঠিক আছে কাটাৰ নাই ন চিলি চচ আমি ঢালি দিছোঁ বেছিকৈ ঢালা নাই থাকিলে মানে বহুত সৰু পেকেট ন ঢালিবই পৰা নাই আৰু এয়া আমি সাতটা নুডলছ খাই আছোঁ টেষ্টিয়ে হৈছে কিন্তু অলপ ঠাণ্ডা হৈ গ'ল আমি ভিডিঅ' কৰোঁতে একচুৱেলি ঠাণ্ডা হৈ যায় মজা আছে এখন ৰেষ্টুৰেণ্টত খাব আহিব চামাৰত আমি খাই আছোঁ
টেষ্টি হৈছে টেষ্টি হৈছে সেইকাৰণে কিন্তু মই গেৰেণ্টি দিব ক'ব পাৰোঁ মই ইয়াতকৈ বেছি ভাল ৰেষ্টুৰেণ্টখন আছে ঘৰতে বনাম ই খাই পাইছে ইয়াক সোধক ভাল বনাওঁ নে বনাওঁ মজা বনাই আপোনালোকে আহিব পাৰে ৰেষ্টুৰেণ্ট বুলি ঘৰতে আহিব পাৰে চবকে ইনভাইট কৰি দিছে আহিবা আহিবা কোনো কথা নাই বনাই খুৱাই দিম এনেও মোক চবে খানা বনাব নাজানো বুলি ভাবি আমি খাই লওঁ তাৰপিছত ভিডিঅ' কৰিম বাই হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া খোৱা হৈ গ'ল আৰু আমি এতিয়া অলপমান মানে বাহিৰত আহিছোঁ বাহিৰৰ ভিউটো অঁ বহুত মানুহ আছে একচুৱেলি ইয়াত মানুহ নাহে বুলি আমাক গেটৰ কাউণ্টাৰত বহুৱাই দিলে কিন্তু ইমান মানুহ আহি আছিলে আমি বহুত আনকমফৰ্টেবল ফিল কৰি আছিলোঁ সেইকাৰণে বাহিৰত ওলাই ওলাই আমি এতিয়া খোৱা বোৱা হৈ গ'ল এতিয়া আমি বিলটো আহি পোৱা নাই তয়ো কৈ আছ ময়ো কৈ আছোঁ কোনো আমাৰ কথা বুজি নাপাওঁ এতিয়া আমি বিল পে' কৰিম বিল পে' কৰি পেলাই আমি ওলাই যাম কাৰণ কি অলৰেডি বহুত দেৰি হৈছে আৰু আমি দুটাই স্কুটিত আহিছোঁ স্কুটিত ইমান কষ্ট কৰি তো গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ একো দেখুৱালে নাই ৰাস্তাটো দেখুৱাম আৰু মানে কেনেকৈ গৈ আছোঁ ভিডিঅ'টো ভালদৰে চাব ভিডিঅ'টো ভালদৰে চাব মানে আৰু হেৰি কৰিব এইফালৰ মানুহ আহি আছে কাৰণে মই চকুত এইফালে গৈ আছে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আমাৰ ভিডিঅ'টো লাষ্ট হোৱাই নাই দেখোন লাষ্ট পাৰ্টটো আকৌ দেখাব নাই নাই দেখাবলৈ নাই আৰু জাষ্ট ওলাওঁতে নাই জাষ্ট ভিডিঅ'টো দেখুৱাই দিম আমাৰ ইয়াতে বহুত মানুহ আছে আৰু বহুত এতিয়াই কৈ দিছোঁ সেইকাৰণে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবাৰ ওচৰত এটা বেল আইকন আছে সেইটো ক্লিক কৰি দিব যাতে আমি বনোৱা চব ভিডিঅ' চবতে ফাৰ্ষ্ট আপোনালোকে পাব বাই আমি এতিয়া যাবলৈ ওলালোঁ গ্লাছটো পিন্ধি লৈছোঁ কাৰণ মোৰ চকুটো বহুত ডিষ্টাৰ্ব দি আছে এয়া চাওক গৈ আছোঁ আমি ফ্ৰণ্ট কেমেৰা দিয়ে কৰিছোঁ বহুত বেয়া ভিউ হৈছে এতিয়া মোৰ মুখখন ভাল লাগিছে অলপমান দেখিবলৈ পোহৰ আহি গ'ল যে আজি মানে ভিডিঅ'ছবোৰ কৰিব লগা হৈছে আমি এতিয়া ঘৰলৈ গৈ আছোঁ ভাইটিটো আগত গৈ আছে দেখাই আছোঁ গৈ পেলাই ঠিক আছে আৰু অলৰেডি আমি ক'লোৱে যে যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে বেল আইকনটো ক্লিক কৰি দিব আৰুনো কি ক'ম আজি একচুৱেলি দেখাব আহিছিলোঁ গণেশ চতুৰ্থীৰ বিসৰ্জন পূজা লাইটে অহা নাই কিন্তু দেখুৱাই দিলোঁ আমি সমাৰোহ ফুৰিব আহিলোঁ সৰি ফ্ৰেণ্ডছ একচুৱেলি কালি মোৰ ভাইটি যাবগৈ তয়ো বাই দিব আহিছে আৰু ই যিমানবোৰ তেজপুৰৰ বদনাম গাইছে ন এইবোৰ চব মিছা মিছি জাষ্ট ভিডিঅ'ৰ কাৰণে কৈছে তেজপুৰ আহি বিৰাটে ভাল পায় বহুতে ভাল লাগিছে আহি পেলাই চ' এই বাজনী চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ চেনেলটো আছে মই নামটো নকওঁ একদম কিন্তু ছাবস্ক্ৰাইব নকৰিব মোৰটো কৰিব কিন্তু ইয়াৰটো নকৰিব মোৰ সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে সোনকালে মোৰ মানে মই চাম আৰু কৰাব গৈ পেলাই মই গোবৰ গছকি দিলোঁ উপায় নাই একো নহয় তো ঠিক আছে এতিয়া আমি যাওঁ বাই বাই